আহিব নে নাহিব বাৰু এজনী ইমান দেৰি হৈ গৈছেগে এইজনী আকৌ ষ্টাইলৰ সীমা নাই নহয় ষ্টাইল কৰি গৈ চাগে আহিবই পৰা নাই স্কুললৈ যি ষ্টাইল কৰি যায় ঐ তই টিউচনলৈ যাও নে নাযাও ইমান দেৰি লাগে নে তোৰ ওলাব তই যে মোকহে কৈ আছ মই দেৰিকৈ আহিছোঁ বুলি তইহে ইমান দেৰিকৈ আহিছ যে আহিছিলো আকৌ মই শুনি আৰু তই যে ইমান ধুন পেচ মাৰি আহিছ টিউচনলৈ আহিছ আৰু চশমাযোৰ কিহলৈ লগাই আহিছ কি কৈছ তই স্কুলত গোটেই একদম চকু বেমাৰ হৈছে ন তই বাইদেউ কিবা যে পিন্ধিয়ে আহিব লাগিছিলে গম পাইছ নাই সেইটো হয় বাৰু সেই বাইদেউ যে দিছিলে যে কৰিলি নাই মই কিন্তু নাই কৰা মই নাই কৰা হেৰি মাৰটো খালে খাম আৰু দে নহ'লে হেৰি বুলি কওঁ মা চকু বেমাৰ তাৰপৰা সেই চকুকেইটা ৰঙা পোৱা নাই বুলি ক'লে কি বুলি ক'লি কি হেৰি আকৌ কি গম পাওঁ তই ভাবচোন কি হেৰি এইটো কি ঔষধ দিলোঁ এতিয়াহে অকণমান ভাল পাইহে টিউচনলৈ আহিছোঁ ভাল নোপোৱাহেঁতেন আমি টিউচনলৈ আহিবই নহয় গম পাইছ নাই আৰু নহয় দেই এই বাইদেৱে বোলে বৰ ধুনীয়াকৈ পঢ়াই বোলে আৰু তই ধুনীয়া টিউচন যাবলৈ চবে এক নম্বৰতে যায় বোলে বৰ চোকা বোলে বাইদেউ মোৰ মায়েও কৈছিলে বাৰু হেৰি নহয় স্কুললৈ যাবলৈ মন নাই কি ক'ম বাৰু স্কুলত কিবা এটা কৰিমগৈ আৰু বুজিছ নাই নাই আমাৰ চকু বেমাৰ আছে বুলিয়ে কৰিমগৈ তোমালোকে পিন্ধি লওঁ বৰ ধুনীয়া বিয়া নাম গাই নহয় আকৌ এইবোৰ পিন্ধি পিন্ধি মাৰৰ অলংকাৰ খোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে সুবৰ্ণ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে এডাল নিপিন্ধো মোৰ যিখনে গৰম পৰিছে এই দুপাতকে পিন্ধি থাকোঁ আজি তাহাঁতেও আহিব হ'ল ন মই ভিতৰত পানী এগিলাচ খাই লওঁ মেডাম অ মেডাম মেডামটো অকণমান দীঘল নেকি মেম বুলিয়ে মাতিম অ মেম মেম মেমৰ ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ আছে চোন ষ্টাইল অলপ কৰ দেই ভাল লাগিছে আকৌ ন মেমৰ চেহেৰাটোৱে ভালকৈ দেখা নাই এডাল মাৰি দিওঁ হে থ আমাৰ ঘৰতো আছে থ গম পাব আকৌ মানুহটো লগাই দিব নলগাই লগাব থ কেনেকৈনো জানিম আমি নিলো বুলি জানিবও পাৰে নহয় আমি সৰু নহয় নিয়মতে ক'ব হ'ব থ তেতিয়াহ'লে আমি পালোহি ইজনী এতিয়াহে আহিবলৈ পালে সন্ধিয়া ঘৰত কাম বন নাই পঢ়া শুনা তাহাঁতক তোমালোক পালাহি পালোহি মেডাম বস্তুখিনি থৈ আহোঁগৈ এতিয়া অকণমান কথা বতৰা হ'ল আৰু তোমালোকৰ আজি প্ৰথম দিন নহয় জানো তোমাৰ নামটো কি জেচমিন শইকীয়া মোৰ নিজৰ নামটো পাহৰি গৈছনে মানে কিবা এটা ভাবি আছিলোঁ যে অকল পঢ়াৰ কথাই ভাবি থাকোঁ জানানে গম পাইছোঁ তোমাৰ নামটো কি দিছে মোৰ নামটো চুইটি বৰুৱা বা বৰ ধুনীয়া ধুনীয়া নাম দেই ছোৱালীকেইজনী আচ্ছা তোমালোকে বাৰু মোৰ ওচৰত কি কি পঢ়িম বুলি ভাবিছা আমি মানে বাইদেউ চবেই পঢ়িম আৰু বিশেষকৈ আমি ইংৰাজীটো গ্ৰামাৰটো আৰু অসমীয়াও পঢ়িম বাৰু আমি মানে ইংৰাজীত অকণমান চোকা বাইদেউ সেই অসমীয়াটো মই ভালকৈ নাজানো হয় তেতিয়াহ'লে আমি আজি ইংৰাজীৰ পৰা আৰম্ভ কৰি দিওঁ তোমালোকে ইংৰাজীত বাৰু স্কুলত আজি কি পঢ়াইছিলে মোক কোৱাচোন আজি ট্ৰান্সলেশ্যন বুজি পালা নে নাপালা পিছত ট্ৰান্সলেশ্যন কেলে টান লেচন মানে হেৰি চাবজেক্টটো লেচন মানে লেচন তাৰ ভিতৰত যে আছিলে যে লেচনটো সেইটো লেচন ঠিক বুজিছা মানে ট্ৰান্সলেশ্যন মানে হ'ল ট্ৰান্সলেশ্যন মানে হ'ল অসমীয়াত টান লেচন মানে কঠিন পাঠ বুজিলা তোমালোকে ধুনীয়াকৈ তেনেকৈ বুজিছিলোঁ দেই বুজাটো শুদ্ধ হৈছে কাৰণ ট্ৰান্সলেশ্যন মানে অসমীয়াত আমি একেবাৰে কঠিন পাঠ সেইটো তোমালোকৰ ইংৰাজীত জ্ঞান অকণমান আছে পঢ়াই বেয়া নালাগে আমি বাইদেউ ইংৰাজী চোকাই অসমীয়াটো হ'লেও অসমীয়াটো ভাল নালাগে ন মই ইংৰাজী চাবজেক্টটো বাইদেউ আমাৰ বহুত ভাল পাওঁ তোমালোকৰ চেহেৰাতে ইংৰাজী জনাগত লাগেই আৰু হেৰি অসমীয়া দুই এটা শিকাই দিম বাৰু বিশেষকৈ এইবোৰ বাক্য ৰচনা কৰা এনেকুৱা কিছুমান শিকাই দিম ইংলিছত কিন্তু আখৰ বৰ ধুনীয়া দেই তোমালোকৰ একদম ধুনীয়া আখৰ লিখিছা দেই খালি এটা কথা কাইলৈৰ পৰা আকৌ বেলেগ বহি আনিবা টিউশ্যনত আকৌ স্কুলৰ বহীখন আনিলে নহ'ব যে দেই
তাৰপিছত এতিয়া আমি তেতিয়াহ'লে কি আৰম্ভ কৰোঁ ইংলিছত ট্ৰান্সলেশ্যনকে কওঁ ট্ৰান্সলেশ্যনকে কৰিলোঁ ন। এতিয়া ধৰি লোৱা ইংৰাজীত যে তোমালোকক পঢ়াই থাকোঁতে মিনিং বুলি কয় নহয়, মিনিং বুলি কয়। তোমালোকে চাগে বুজি নোপোৱা কি কাৰণে মিনিং বুলি কয়। মানে ধৰি অসমীয়াটো অকণ সোমাই আছে যে সেইটো কাৰণে মানে ঠিক তাত অনুচংটো আছে। এনেই আমাৰ যেনেকে অসমীয়া অনুচং শব্দটো আখৰটো আছে নাই, তেনেকে ইংৰাজীটো অনুচংটো আছে। এতিয়া আমি যেতিয়া দলং অনুচং দলং তেনেকে মিন অনুচং তাৰমানে মিনিং জানো আমি চুকাই বুজিছে মানে মোৰ অসমীয়া শব্দটো পোৱাৰ কাৰণে অকণ প্ৰব্লেমটো সেইটোৱে নহ'লে মই জানো বাৰু ঠিক তেনেকে আৰু কিবা সুধিবলগীয়া আছে নে তোমালোকৰ ইংৰাজীটো এটা মানে ইংৰাজীটো বাৰু ইমান হেৰি নাই অসমীয়ালৈকে যাওঁ নহ'লে অসমীয়া মানে কাইলৈ স্কুলত কৰিবলৈ দিম বুলি কৈছে কিবা বাক্য ৰচনা কৰা নে কিবা এটা বুলি আছে মই অসমীয়া বেয়া পাওঁ মই হ'লেও কাইলৈ স্কুলৰ লগত দেখাব নাই নোৱাৰিলো বাৰু তোমালোকে এতিয়া আৰু দুটামান ইংৰাজী কিছুমান ভাল আছিলে নি বাৰু কিছুমান বস্তুৰ নাম তোমালোকে জানানে নাজানা আকৌ ইংৰাজীত মোৰ কিন্তু এটা খেলি মেলি লাগে কি কৈছ হেৰি যে কি মোৰ ধৰ এতিয়া অসমীয়াত নামটো যেনিবা মোৰ যেনিবা আইনি এতিয়া ইংলিছত কি হ'ব সেইটো আইনি তেনেকুৱা টাইপৰ নহয় জানো এতিয়া ধৰি লওক আইনি আই মানে ইংৰাজীত মই হয় নহয় নিটো এতিয়া আমি এনেই শুনিবলৈ ভাল লাগিব কাৰণে নিটো লগাই দিছোঁ এতিয়া মই নি এতিয়া আমি যেনেকে ইংৰাজীত কি আছে এতিয়া তোমাৰ অসমীয়াত আইনি তেনে ইংৰাজীত আই মানে মই হয় নহয় তাৰপৰা নিটো শুনিবলৈ শুৱলা হৈ দিছে মানে এনেই মই নি বুলি তুমি যে ক'লা মই নি তাৰমানে সেইটোৱেই অসমীয়াত তোমাৰ নামটো হ'ব আইনি ইংৰাজীত হ'ব মই নি ঠিক তেনেকে তোমাৰ নামটো ধৰি লোৱা কি তেনেকে চুইটি মানে চুইটি মানে একেবাৰে হ'ল চুইটি আমি যে কওঁ চুইটি চুই দিয়াটোৱে চুইটি নহয় জানো আপুনি পাহৰিছো চুই দিয়া চুইটি সেইটো ঠিক চুইটি কথা এটা ক'লে যে তোমালোকে জানি গোটেই চুইটি বুলি যে কোৱা সেইটোৱে বুজিলা মায়ে মোক শিকাইছে ন মাকজনী বাইদেউ মেম সিহঁতৰ মাকজনী চোকা হয় ইংৰাজীত কি কৈছে এই ইংৰাজী বহুত নম্বৰ পাই নাই 50ৰ ভিতৰত যে 10 পায়ে তাৰপিছত আকৌ তোমালোকে ইংৰাজী নম্বৰ পোৱা চাগে মই পাওঁ বাৰু দুইজনে পোৱা ন ঠিক আছে এতিয়া আমি কিবলৈ যাওঁ বাক্য ৰচনা তোমালোকে যাওঁ নেকি এনেই সাধাৰণতে আমি বাক্য বনোৱা বুলি ক'লে আমাৰ চবেই জানো বাক্য কেনেকে বনাই যেনেকে আমি ভাত বনাব জানো নাই তোমাক যদি দাইল দিয়ে আলু দিয়ে তুমি সেইটো বনাব জানিবা নাই যে দাইলত আলু দি দিলে দালি শাক ঠিক তেনেকে এটা তোমাৰ কথা এটা কৈ দিব কথাটো কৈ দিব মানে লিখি দিয়াৰ লগে লগে তোমাক সেইখিনি আকৌ বনাবলৈ ক'ব এতিয়া যেনিবা দিলে তোমাক হাত লৰ বুজি পাইছানে মই অসমীয়া অলপমান বুজি নাপাব পাৰিম তুমি পাইছা নি হাত লৰ হাতখন আৰু হাত লোৱা নহয় জানো ঠিক আমি যদি অকল সেই বুলি ক'লে নহ'ব আমি আকৌ বাক্যটো এতিয়া সুন্দৰকে শুৱলাকে লিখি দিব লাগিব এনেও আমাৰ অসমীয়া ভাষাটো শুৱলা নহয় জানো এতিয়া আমি লিখি দিব লাগিব যে হাত লৰ সদায় মদ খাই থকা মানুহে যেতিয়া এদিন মদ নাখায় তেতিয়া হাতখন লৰে সেইটোৱে হৈছে হাত লৰ তেনেকে কৰিবা বাক্যটো বনালে পিঁয়াজ দিব লাগিব আপুনি যে কৈছিলে দালি সেইটো পিঁয়াজ নহৰু 5 দি যদি দি দিয়া হয় লগত তেতিয়া আৰু মোক কাইলৈ স্কুলত কৰি দিব মানে দিম বুলি কৈছে ন মই পাৰিম পাৰিবি তাৰপৰা আৰু কিবা আছে নাই তোমালোকৰ এনেকুৱা বাইদেউ মোৰ সেই ইংৰাজী কেইটামানহে আকৌ থাকিব কোৱাচোন কোৱা বাইদেউ ইংৰাজীত যদি চন্দ্ৰমোহন হয় অসমীয়াত কি হ'ব সেইটো চন্দ্ৰমোহন ল'ৰা নে ছোৱালী সেইটো আগতে আমি জানি ল'ব বাইদেউ ল'ৰা ল'ৰা যদি চন্দ্ৰমোহন হয় ল'ৰা চন্দ্ৰমোহন হ'লে ছোৱালী হ'লে চন্দ্ৰমুখী হ'ব
হয় নহয়? গতিকে ল'ৰাটো আমি ইংলিছত কি চন্দ্ৰমোহন। চন্দ্ৰমোহন ল'ৰা হ'লে ইংৰাজীত হ'ব চেনাই। বুজিলা নাই? চেনাই। আৰু ছোৱালী যদি হয় তেতিয়া আকৌ চেনি। এতিয়া মানে বাইদেউ এই ইংৰাজী অসমীয়া চন্দ্ৰমোহন হ'লে ইংৰাজীত হ'ব ল'ৰা হ'লেহে চেনাই হ'ব। যদি ছোৱালী হয় কেনেবাকে চেনাই নহয় আকৌ চেনি হ'ব। তেতিয়া চেনি হ'ব বা চেনি বা চেনিমাই এনেকুৱা ধৰণৰ হয়। যেনেকে আমাৰ জোনটো হয় নহয়? ইংৰাজীত আমি কি বুলি কওঁ? জোনবাইটো হ'লে অসমীয়া জোনবাইটো হ'লে ইংৰাজীত কি হ'ব? জোন চিষ্টাৰ হ'ব নাই? জোন চিষ্টাৰ ঠিক তেনেকে। বুজি পাইছানে? আৰু কিবা আছে নেকি কোৱাচোন? মইহে জানিছো কি বুজাইছো সিহঁতি বা কি বুজাইহে বুজে নুবুজাৰ নাই। আচ্ছা কোৱাচোন তোমালোকে এতিয়া কি বুজি প্ৰথম কৰিবি এই তই কম মইনো কিনো ক'ম তই কৈ দে তই কৈ দে অকণমান বয়সটো ডাঙৰ কি ক'ম বাইদেউ আপুনি সোধক মই ক'ম। এতিয়া তোমালোকে বুজিছা নহয়? এতিয়া মই যেনেকে ক'লো অসমীয়াত অনুচং থকাৰ কাৰণে ক'ব এতিয়া মিনিংটো এতিয়া তুমি বুজি পালা নাই? মিনিং কোৱাচোন বাৰু মই বুজাই দিছো নহয় কি কাৰণে মিনিং হ'ল। বাইদেউ মিনিংটোত অসমীয়া বা অনুচংটো আহিছে। বুজি পাইছা? অনুচং যেনেকে দলঙত অনুচংটো আছে তেনেকে মিনিঙতো এই অনুচংটো। ধুনীয়া বুজিছে এই পাইছে দেই সেইটো পাইছে। আকৌ মই যে এইটো বাক্য ৰচনাটো শিকাইছিলো তুমি আকৌ অসমীয়া বেয়াই পোৱা নহয় আকৌ হ'ব দিয়ক আকৌ তাই আকৌ মনটো মাৰিয়ে পেলালে নহয়। বেলেগ এটাকে সুধো নেকি? ইংৰাজী এটাকে সুধিছো। এতিয়া মই যে অৰ্থটো যে বুজাই দিলো আই নি নহয় ইংৰাজীত মাইনী হয় আৰু অসমীয়াত কি হ'ব? মাইনীটো এতিয়া তুমি মোক অসমীয়াত অনুবাদ কৰি দিব লাগে যে মাইনীটো আমি অসমীয়াত কি বুলি ক'ম? আইনিটো হেৰি হ'ব আকৌ মইনি। মইনি নহয় জানো? মইনি কাৰণ আইনি মইনি কাৰণ আই মানে মই নিটো তাত দেখিলো পাইছে এই দুটা যেনিবা আমাৰ হ'ল। তাৰপিছতো আৰু কিবা থাকিলে নি বাৰু? চন্দ্ৰমোহনটো যে মই শিকাই দিছিলো অসমীয়াত যদি চন্দ্ৰমোহন হয় তেতিয়াহ'লে ছোৱালীজনী কি হ'ব? চন্দ্ৰমতী। বেছ পাইছে সিহঁতি চন্দ্ৰমতী। আৰু কিবা আছে নি বাৰু তোমালোকৰ? আজি বগোৱাখিনি বুজি পালোৱে। পিঁয়াজ পিঁয়াজটো মানে কিছুমানে ইংলিছত শ্বৰ্টকে কৈছে পিজি বুলিয়ে কৈ দিয়ে। আজিকালি মানে শ্বৰ্টটো চলে যে ছুটিকে কৈ দিয়ে পিজি। পিজি। আচ্ছা মই লক্ষ্য কৰিছো তুমি যে চশমা পিন্ধি আহিছা কাৰণটো কি বাৰু? বাইদেউ সেই চকু বেমাৰ হৈছে যে আজিকালি স্কুলবিলাকত সেইটো কাৰণে মই সেই নোহোৱা আগৰ পৰাই সাৱধান ঠিক তুমিও নহ'লে মই কৈছো কি কৈছে চশমাযোৰ পিন্ধি আহ বুলি তাৰ আকৌ নিপিন্ধিলে তাই নিপিন্ধিলে। এটা কাম কৰিবা তোমালোকৰ আকৌ চকু হ'লে মোৰ ওচৰলৈ নাহিবা আকৌ দেই কাৰণ হেৰি নহয় সেইটো আকৌ খুচৰা ৰোগ যে কাৰোবাৰ যদি হয় আকৌ তেওঁৰ লগত যিয়ে হলি গলি কৰি থাকে তেওঁৰো হ'ব যে গতিকে সেইদিনা তোমালোকৰ ছুটিয়ে বুলি ধৰি ল'বা যেতিয়ালৈকে চকুকো ভাল নহয় তোমালোকে টিউচন কৰিবলৈ নাহিবা মই বেয়া নাপাওঁ। এতিয়া তোমালোকে সময়টো হ'লে হোমৱৰ্ক কেইটামানটো কাইলৈ কৰি আনিবা কিন্তু এটা কথা মনত ৰাখিবা আকৌ চকু অসুখ হ'লে কিন্তু নাহিবা। এতিয়া তোমালোকক মই দিম বাক্য ৰচনাকে দিম। মই ইংৰাজী নিদিলেও হ'ব নেকি বাইদেউ মই ইংৰাজী জানোৱেই। অসমীয়া বাক্য ৰচনা দুটামানকে দিম হ'বনে বাৰু চুইটি? হ'ব আপোনালোকৰ ইয়াত বৰ মহ আছে দেই। মহ মানে নক'বা আৰু দেই এই ওচৰৰ মানুহে গম পাইছা নাই এই জাবৰ জোঁথৰ পৰা মনে আমাৰ সেই খালতে পেলাই দিম নহ'লে এই ভাড়া ভাল নহয় নহ'লে আমাক মই পুৰি খাবলৈও মই সেইখন থাকে তোমাৰ যে দৰবত লাগে তুমি হাবি পৰা বিচাৰি আনিবগৈ লাগিব ইমানেই মহ নাই কিন্তু সি ওচৰৰ মানুহ ভাল নহয় আমাৰ তোমালোকে যে আহিছা যাকে যাকে আহি থাকে যে হিংসাতে ক'বই নোৱাৰা হয় গতিকে জাবৰ জোঁথৰ আনি এইবোৰ চব টিউচনৰ ল'ৰা ছোৱালী পেলাই আছো আমি ভিতৰত সোমাই যাব লাগে দেখি যায় দম খাই থাকে। হোমৱৰ্ক হ'ল তোমালোকে কৰি আনিবা নলগা জেঙত লগা পাৰিবা নলগা জেঙত লগা
যিবোৰ জেঙত নালাগে মানে নলগা জেঙত লগা অৰ্থত মই বুজাই দিব পাৰিম তেনেকুৱা দুটামান বাক্য আছে তাৰপিছত আকাশত চাং পতা আকাশত চাং পতা বুজি পোৱা নাই নেকি আকাশত চাং পাতিব লাগিব তুমি আজিকালিতো লোহাৰটোৱে বেছিকে চলে বাঁহৰ চাং আকাশত চাং পতা সেই দুটা বাক্য তোমালোকে কাইলৈ কৰি আনিবা বুজিলা নাই আকাশত চাং পতা মানে কি মানে সেই আকাশত চাং পাতিব লাগিব তই লোহাৰখন পাতিবি মই কাঠৰখনে পাতিম কাৰণ কিন্তু চাই আকৌ নকৰিবা খালি বাঁহৰ চাং আজিকালি নচলে আকৌ দেই আজি সামো দেই কাইলৈ আকৌ তোমালোকে বেছি আজি দেৰি হৈছে অহাটো কিন্তু মই যে ক'লো চকু বেমাৰ হ'লে কিন্তু নাহিবা দেই ঘৰত কিন্তু বেলেগৰ লগতো বৰ মিলা মিছা কৰি নাথাকিবা দেই আজিলে তেতিয়াহ'লে সামৰিছোঁ এতিয়া তোমালোক যোৱা এই তোমাৰ বহীখন লোৱা কলম লোৱা দেই যোৱা ঐ কথা এটা মন কৰিলি নাই কৰিলোঁ পিছে মেমজনী ফিটাইছিলি আকৌ এই মোৰ গোটেই এইবোৰ খজুৱতি মহ নাই বোলে মোৰ এইবোৰ কি কৰিলে দেখিছ নাই এইবোৰ কি কৰিলে এই কাইলৈ আমি কাইলৈ নাহো আকৌ মই হোমৱৰ্ক চমৱৰ্ক কৰিবলৈ নাই আকৌ দেই চকু বেমাৰ বুলি কম আকৌ নাহিবলৈ কৈছেইচোন হেৰি তই মোৰ কথা নকবি আকৌ নকওঁ মই নিজে আহিলেহে ক'ম আকৌ তই নাহিবি মই আহিবি চকু বেমাৰ বুলি কৈ ভালেই হ'ব মেমৰ ষ্টাইল দেখিলি নাই হাতত দেখিছ নাই খাৰু কি চাবা ঘৰতে পিন্ধি আছে আৰু মেক্সিডালো পিন্ধি আছে দেখিছ নাই মেমজনী সেই ষ্টাইলটো চাই আৰু হেৰি কি জানিছ নাই পঢ়াত চোকা মানুহবোৰ তেনেকুৱাই মেমজনী চোকাজান লাগিছে আকৌ এবাৰ আমি যে এক নম্বৰত যোৱাটো খাটাং তই যদি 1 নম্বৰ যাওঁ মই কেনেকৈ যাম আমি দুজনী যাম আকৌ একেলগতে লগতে 1 নম্বৰতে যাম চাবি তই ছাৰক কিন্তু একেটা নম্বৰকে লগতে মাতিব লাগিব আৰু শুন ছাৰে ভাবিব দেই কাক বেছি নম্বৰ দিম মানে আমি ইমানে পাৰিম মানে বৰ চোকা বাইদেউ